Hey guys, así. Hey guys, así. গেলে নেকি? আছে guys. তো গাইছ আজি আমি মাছ মাৰিম পুখুৰীত কি মাছ পাওঁ আপোনালোকক গোটেইখিনি দেখাম। এয়া আধাৰ পেলোৱা হ'ব এতিয়া পুখুৰীত। পেলাই কেনে কি মাছ জালেৰে ধৰোঁ আমি আপোনালোকে গোটেই ভিডিঅ'টো দেখা পাব আৰু ডাঙৰ মাছ পাওঁ নে নাপাওঁ চাওঁ মাৰি কেনে। তো পালে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব। এতিয়া আমি দিম পুখুৰীত। তো দিয়াৰ লগে লগে কি মাছ আহে আপোনালোকক দেখাম ভিডিঅ'ত। তো অলপ টাইম আমি ৰখিব লাগিব মাছটো যেতিয়া খাব আহিব তেতিয়া জাল মাৰি দিম আৰু আপোনালোকক কি মাছ পাওঁ গোটেইখিনি দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো। তো গাইছ আমি এতিয়া জালখন লৈ আছোঁ এনেকে। জালখন ফুলে নে নুফুলে নাজানো আৰু বহুদিন জাল মাৰি পোৱাও নাই। তো আজি ফাৰ্ষ্ট টাইম জাল মৰা মোৰ। তো আপোনালোকে পুৰা ভিডিঅ'টো চাওক। এতিয়া জালখন ফুলাহে কথা আৰু দে মাৰছো চালা। জালখন নুফুলিলে ফ্ৰেণ্ডছ। তো আপোনালোকে চাই থাকক মাছ আহেনে নাই। মাছ চাগে নাহিব লাগে কাৰণ জালখন ভালকৈ নপৰিলে এই জেগাতে। তো টানি আছো গাইছ আপোনালোকক দেখাই আছো মাছ পাওঁ নে নাপাওঁ। কিবা লাগছে গাইছ ডাঙৰ মাছ গাইছ গাইছ সোমাইছে মাছ লাগছি ৰ মাছ আহি আছে গাইছ আহি আছে আপোনালোকে দেখা পাব ৰ'ব গেল গেল গাইছ মকটো হচ্ছে হটকা দিছে চাও গাইছ গেল মাছটো গেল খাহ ঠাৰা চিলা ভঙা বাংনা মাছ নাই গাইছ মাছ নহয় ইয়াতো খোপাটো পাম সেইফালে যাওঁ ৰ সেইফালে অলপ মাৰি আহো মাছ। তো গাইছ আহি ইয়াত এই কোণাটোত কিন্তু মাছ থাকে গাইছ। এই কোণাটোত মাছ মাৰিব আহিছোঁ আমি। তো ইয়াত থাকিব লাগে। ইয়াত পালে দেখা হ'ব মাছ আপোনালোকে চাই থাকক ভিডিঅ'টো। মাছ পৰা নাই চাগে গাইছ ইয়াতে। আপোনালোকে দেখা পাব ভিডিঅ'টো চাই থাকক পুৰা মন দি চাই থাকক পুৰা ভিডিঅ'টো। চকুৰ পলখ নামাৰিব গাইছ পুৰা ভিডিঅ'টো চাওক। তো টানি আছো এই গাইছ আসি গেলে নেকি? আছে গাইছ। আসি গাইছ কেইটামান আসি কিন্তু এইকেইটা মাছ ৰাখিব লগা মাছ নহয় গাইছ। এইকেইটা এৰি দিব লাগিব চাগে। তো আপোনালোকক দেখাই আছো চাই থাকক। তো গাইছ নাই গাইছ মাছ নাই। এইকেইটা ৰখা মাছ নহয় এইকেইটা ডাঙৰ হ'ব এৰি দিব লাগিব। তো যা ইহঁতৰ কপাল ভাল গাইছ। তো চাওঁ আৰু মাৰি কাৰণে পালে দেখা হ'ব আৰু মাছ। তো চাই থাকক। তো গাইছ ফাইনেলি কি মাছ পালে আপোনালোকে দেখাম ইয়াত আহক। তো গাইছ বৰালি এটা পাৰো সৰু কৰি ডাঙৰ এটা আছে বৰালি সেইটো উঠাব নোৱাৰিলো। তো আজিৰ মাছ এইখিনি আৰু বহুত টাইম মাৰি মাছ এইখিনিয়ে পালো। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক আৰু ফলো কৰি দিব।